গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে, মোৰো ভাল। আজি আমি আহিছোঁ ভৰালী নামঘৰলৈ বুলি। বহু দিনৰ পৰা আহিম বুলি ভাবি আহিছিলোঁ, আহিব পৰা নাছিলোঁ। আজি আহিলোঁ। এয়া লগত মা, ভতিজা আৰু এইফালে ভাগিন, বা আৰু ভাইটি, এয়া লগত বৌ আৰু এইফালে মই। বৰ্তমান আহি আমি ভৰালী নামঘৰ পাই গ'লোহি। তাতে নাম আৰম্ভ হ'লেই আমি অকণমান আহি পোৱা দেৰি হ'লহি। নামঘৰৰ পৰিৱেশটো অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। তাৰপিছতে আমি এনেকৈ ধূপ চাকি জ্বলালোঁ। আপোনালোকে সকলোৱে চিনি পায়, বৰ বিশেষ দেখুওৱা নাই, সেইবাবে এনেই অলপ স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। প্ৰসাদ খাই মেলি আমি আকৌ হাতীমৰা থানলৈ বুলি আহিলোঁ। আহি নদীৰ পাৰতে অকণমান ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। হাতীমৰা থানত আবেলি সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত বহুত বেছি ভাল লাগে। আপোনালোকে আহিছে চাগে। মই বহুত ভাল পাওঁ ইয়ালৈ আহি। মই বহুত বছৰ আগতে কেইবাবাৰো আহিছোঁ যদিও এবাৰ বহুত বছৰ মূৰত আহিছোঁ। এই থানখনলৈ আহি মই বহুত বেছি ভাল পাওঁ, কিয় নাজানো। ইয়ালৈ আহিলে মোৰ মনটো বহুত পবিত্ৰ মানে কিবা এটা বহুত বেছি ভাল লাগে ইয়াত আহি। হাতীমৰা থানৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি ভিডিঅ' কৰি থকা নাই, কাৰণ বহুতে চিনি পায়ে, সেইকাৰণে অকণমানহে ভিডিঅ' কৰিছোঁ। এয়া বাবাই ইয়াতে সীতাৰাম বাবাই ফুট দিলে, নিৰ্মালি দিলে। আমি আহি ল'লোঁ, লৈ পেলাই আকৌ এতিয়া ঘৰলৈ বুলি আমি উভতিছোঁ আৰু। ইয়াতে চাওকচোন বান্দৰকেইটাই কি ধুনীয়াকৈ বহি আছে, বৰ মৰম লাগিছে দেখি। এয়া আমি পিছত অকণমান ভিডিঅ'ও কৰি লৈছোঁ, বহুত ধুনীয়া কৰিলে আগতকৈ। এয়া আমি ঘৰলৈ উভতোতে ৰাতিয়ে হৈ গ'লগৈ প্ৰায়। আকৌ আহি পেলাই আমাৰ মৃত্যুঞ্জয় মন্দিৰতো অকণমান সোমালোঁ। যে মৃত্যুঞ্জয় মন্দিৰ ওচৰতে হয় যদি তেনেকৈ অহা নহয়, সেইকাৰণে এফালে আহোঁতে সোমাই চাই গৈছোঁ। আৰু এইফালে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। সকলোৱে যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।